তো গাইজ মই এতিয়া আছোঁ পথাৰত আৰু পথাৰত দেখি না পানী আৰু পূৰা মানে ভুঁই ৰুই আছে মাদাৰহঁতে ফাদাৰহঁতে ময়ো ৰুইছিলোঁ এই পূৰা দাপনাৰ বিষ উঠি গৈছে যোৱাকালি ভুঁই ৰুইছিলোঁ আৰু আজি মোৰ এক্সাম চলি আছিল এক্সামৰ পিছত এনেই আহিলোঁ মই ভাবিলোঁ 1 বিঘা মাটি ৰুব লগা আছে 1 বিঘাটো ৰুওঁ অলপ চলপ মিলাই মিলি কৰি হাল বোৱা নাই বোলে কিন্তু নহয় আজি আৰু গাইজ মই বছৰৰ মূৰত এটা ভিডিঅ' দিয়া ইউটিউবত মই কিহৰ আৰ্নিং কৰিম কি ক'ব আৰু আজিকালি মানে হেলা হৈ গৈছে বহুত কষ্ট কৰিলোঁ 2019 চনৰ পৰা একাউণ্ট হৈ গ'ল কিবা হৈ গ'ল সেইকাৰণে আজিকালি ভিডিঅ'ই দিয়া নাযায় আৰু দেখছি গাইজ পথাৰ পৰা সেউজীয়া হৈ গৈছে আৰু 3 মাহ 4 মাহ বা 6 মাহমান পিছত আৰু সোণালী কালাৰ হৈ যাব সোণালী কালাৰ এয়া দেখছি পথাৰ পূৰা মজা বাকী এনেই আৰু চব ভিডিঅ' দি থাকিম আপোনালোকে চাই থাকিব আপোনালোকৰ মৰমে নেদে মৰম দিলে আমাৰ ভিডিঅ' কৰি ভাল লাগে বাকী যি নহওক ময়ো ভালে আছোঁ আপোনালোকেও চাগে ভালে আছে আৰু এতিয়া এইপিনে যাই সেনেকৈ ঘৰ পাম মানে আমাৰ ঘৰটো মানে ঘৰৰ পিছপিনে মানে পথাৰখন আছে আগফালে হ'ল ঘৰ এতিয়া মই যাওঁ এনেই গাটো বিষাই আছে এতিয়া আৰু ঘৰত যাই পেলাই ঘুমাওঁ মানে টোপনি মাৰোঁ তো বাই বাই গাইছ